দিম কেনেকুৱা লাগিছে আমাৰ কেনেকুৱা লাগিছে আজি ছোৱালীয়ে যে পৰীক্ষা দিব কি ক'লো বাবু ক'লো যি হেল্ল' মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা ৰ'দটো চাওক খিৰিকীখন খোলাৰ লগে লগে একদম পূৰা ধুনীয়াকৈ সূৰ্যৰ প্ৰথম পোহৰটো মোৰ গাত পৰিছে মুখখনত পৰিছে খুব ভাল লাগিছে তাৰপাছত মই জল্দি গা পা ধুই লাগি গ'লোঁ পাকঘৰত কাৰণ আজি মিষ্টাৰ যাব তেজপুৰলৈ এতিয়া সময় 6টামান বাজিছে আৰু মই তেখেতৰ কাৰণে অলপমান ভাত ভাজি লগতে মই খাই লৈছোঁ এগিলাচ গৰম পানী যিহেতু প্ৰত্যেকটো দিন মই এগিলাচ কুহুমীয়া গৰম পানীৰে দিনটো আৰম্ভ কৰোঁ তাৰপাছত মিষ্টাৰকো দিলোঁ এগিলাচ তাৰপাছত মই লাগি গৈছোঁ এফালে ৰাতিৰ ভাত ৰৈ গৈছিলে সেয়া মই তেখেতৰ কাৰণে অলপমান ভাজি দিছোঁ আৰু কেতিয়াবা মিষ্টাৰে অকণমান যদি খৰধৰ হয় কেনিবা যোৱা তেতিয়া ৰৈ যোৱা ভাতেৰে মই এনেদৰে কেতিয়াবা বনাই দিওঁ নহ'লে কেতিয়াবা ৰাতিপুৱা ৰুটিকে বনাই দিওঁ বা মেগী তেনেকুৱা ধৰণৰ বস্তু লগতে তেখেতৰ কাৰণে এইফালে অকণমান জালুক দিয়া চাহ লাল চাহত তেখেতে চেনি আৰু অকণমান জালুক দি খাই ভাল পায় আৰু এয়া তেখেতৰ কাৰণে এটা নাৰিকল আৰু চুজি মিক্স থকা লাড়ু লগতে বুনিয়া ভুজিয়া আৰু এইফালে একাপ লাল চাহ বাকী এইফালে মই বনাই আছোঁ লগত মই ইয়াতে দি দিছিলোঁ কেইটামান কেঁচা মটৰ জলকীয়া আৰু পিঁয়াজ এইখিনি আটাইখিনি ধুনীয়াকৈ ভাজি লৈ ইয়াত মই যোনখিনি ভাত আছিলে ভাতখিনি দি দিছোঁ আৰু অকণমান লৰাই এনেদৰেই আটাইখিনি মিক্স হ'ব দিছোঁ তাৰপাছত সোৱাদ অনুযায়ী নিমখ দি এইখিনি পুনৰ লৰাই থাকিম আৰু এয়া মোৰ হৈ গ'ল শেষত মই অকণমান কেঁচা ধনিয়া দিছোঁ কেঁচা ধনিয়া দিলে খাবলৈ খুব ভাল লাগে গোন্ধটো আৰু এইফালে মায়ে চোতাল সাৰি আছে আৰু মই তেখেতক আজৰি কৰি মেলি খুৱাই বুৱাই এতিয়া তেখেতৰো যাবলৈ ওলাইছে হিমাংগী যিহেতু শুই আছে সেই গতিকে তাই গমেই নাপালে দেউতাক কেনি গৈছে আজি আৰু তেখেতক মই ভালকৈ যাবা আমুক তামুক বুলি ধুনীয়াকৈ কৈ মেলি বাই চাই দি এতিয়া মই আকৌ কামত আৰম্ভ কৰোঁ যিহেতু ৰাতিপুৱা বহুত বেছি কাম থাকে সেই গতিকে ঘৰ সৰাৰ পৰা আদি কৰি তাতে আকৌ মোৰ কেকৰ অৰ্ডাৰ এটাও আহিলে সেয়াও বনাব লাগিব তাকে আৰু বাকী সকলোবোৰ কাম কৰি মেলি মোক ভাইটিয়ে আনিব গ'ল ঘৰলৈ বুলি আৰু এইফালে আমাৰ হিমাংগী দেখিছেনে এনেকৈ ঘৰলৈ আহিলে তাই মুঠতে ৰাণী হৈ যায় দেখিছে হাতত পানী বটল লগতে এপেকেট বিস্কুট আৰু এইফালে তাইৰ মাহীয়েক একদম টিকলি মাহী অৱশ্যে তাই দেই দুইজনী মুঠতে ইমান ধুনীয়াকৈ খেলি থাকে নহয় আমাৰ ছোৱালী দুজনী আৰু এতিয়া দুইজনী মানে মাৰ লগত কেনিবা ওলাইছে আৰু সেই গতিকে এজনীও নেৰে যে মাক খুব ভাল পায় দুইজনীয়ে সেই গতিকে দুইজনীক মুঠতে আগে আৰু মই তেখেতসকল ইহঁত দুজনীক একদম ধুনীয়াকৈ অকণমান বোলো ভিডিঅ' কৰি থওঁ ডাঙৰ হ'লে চাব পাৰিব নহয় জানো কেনেকৈনো আছিলে মাহী আৰু ভাগিনীয়ে আমাৰ হিমাংগী চাওকচোন খোজকেইটা ইমান ধুনীয়াকৈ গৈ আছে ছোৱালীজনী নহয় সঁচাকৈ ভাবোঁ সঁচাকৈ মোৰ ছোৱালীজনী বহুত বেছিয়ে ডাঙৰ হৈ গৈছে চাওকচোন দাঙি ল'ব নিদিয়ে তাই কিন্তু আৰু এয়া দেখিছেনে নঙলাডালো নিজেহে পাৰ হয় তাই এয়া হেল্ল' এভৰিৱান আজি আকৌ আমি আহিলোঁ মাৰ ঘৰলৈ এইকেইটা আমাৰ টিকলা হিমাংগী এইফালে চোৱা হাই কোৱা এইকেইটা আমি মানে কি হ'ল মোৰ সেই ৰাতিপুৱা মিষ্টাৰ গ'ল যে গৈ পেলাই তাৰপাছত মোৰ কেকৰ অৰ্ডাৰ আহিলে কেক চেক বনাই ল'লোঁ তাৰপাছত আজি মোক ঘৰলৈ অহা কথাও আছিলে সেই গতিকে ভাইটিয়ে লৈ আনিলেগৈ যিহেতু তেখেত নাই আজি মোক থ'বলৈ আৰু এতিয়া মা গৈছিলে নদীলৈ আৰু আমাৰ টিকলাকেইটা লাগি গ'ল নহয় নদীলৈ তাৰপাছত ময়ো গ'লোঁ এনেই আৰু অকণমান দেৰি বহি মেলি তাৰপিছত এইফালে নদীৰ কাষত ইমান ধুনীয়াকৈ ঢেকীয়া ওলাই আছিলে ইয়াত ঢেকীয়া লৈ আহিছোঁ বুটলি পেলাই আৰু দেখুৱাই থাকিম বাৰু এতিয়া মাৰ ঘৰতে আহিছোঁ কি হয় কি নহয় ৰ'বা তাই মানে ভৰিটোত হেৰি লাগিলে বোকা লাগিলে ধুৱাই দিওঁগৈ দেই হ'ব আজি পুৱাই ওলালোঁ চিনুহঁতৰ স্কুললৈ বুলি মানে আজি মোৰ মাহী ছোৱালীজনী মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰী আজি আৰু এইফালে মোৰ ভাইটি ফোনত কথা পাতি আছে বাকী আমাৰ এইফালে মাহী মা হোম লগতে আমাৰ হিমাংগী আৰু আহি আমি পাই গ'লোহি স্কুল যিহেতু তাই 11টা বজাৰ পৰা আৰম্ভ হ'ব এক্সাম সেই গতিকে পঢ়ি আছিলে বোলে হোষ্টেল আৰু সেইখনে হৈছে সিহঁতৰ হোষ্টেল আৰু এইজনী আহি গ'ল আমাক অহা দেখি পেলাই চাওকচোন একদম ক্ষীণ হৈ গ'লগৈ বেচেৰীজনী খুব বোলে মানে কেইদিনমানৰ আগত তাই বেমাৰ হৈছিলে আৰু মানে পঢ়াৰো প্ৰেছাৰত বহিছে নহয় জানো এতিয়া যিহেতু মেট্ৰিক দিব আৰু সকলোৱে আমি ধুনীয়াকৈ তাইলৈ কলম এটা আনিছোঁ লগতে আমাৰ বাইদেউ দি পঠাইছিলে সেয়াও ধুনীয়াকৈ দি দিলোঁ বাকী তাই মানে কৈছে বা মোলৈ ইমান কলম মানে আমাৰ তাই ডাঙৰ হৈছে যদিও একদম সৰু ছোৱালীৰ নিচিনা একদম টিকলা মিকলা তাৰপাছত তাত গৈ পায়ে সকলোৱে ফোন কৰিছে মানে মাহী যাব নোৱাৰিলে যে মাহী মামী জেঠাই মুঠতে মাহীৰ লগৰ সকলোৱে যিমান যেনেকৈ পাৰে এয়া দেখিছে তাই মুঠতে দুটা ফোন লৈ পেলাই কথা পতাত ব্যস্ত আৰু এইফালে ভিনিকে ফোন কৰিছে এইফালে জেঠাই মাহী সকলোৱে আৰু যিহেতু এনেকুৱা এটা দিনত মানে কি হ'ব কি নহয় সকলোৱে কয় আৰু ভালকৈ দিবা আমুক দিবা আৰু তাই মানে আমাৰ
সকলোৰে মৰমৰ যিহেতু সেই গতিকে আৰু মানে তাই মানে আমাৰ সৰু ছোৱালী দেখিছে ন তাই হাঁহি আমি মেট্ৰিক দিয়াৰ সময়ত আমি যিমান ভয় খাইছিলোঁ মুখত হাঁহি এটা নোলায় কিন্তু তাই মানে অকণো মানে চিৰিয়াছ নাই মানে চব পাৰিবই বোলে চব পাৰিম বোলে চব পঢ়ি কমপ্লিট হৈ আছে মই পাৰিম বুলি কৈছে চ' সেয়াই আৰু বাকী আমি কৈছোঁ যে কেনেকৈ পৰীক্ষা দিবি কেনেকৈ কি হ'বি কি দিম আইফোনটো লৈ থৈছোঁ ৰিজাল্টটো কেনে বুলি আপুনি আইফোন লৈ দিছে নেকি মোৰ কাৰণে আপুনি আইফোন লৈ দিছে নেকি মোৰ কাৰণে ভিনদেউ ঘৰত নাই সেইকাৰণে মানে আহিলে বেচবিলাক দি দিয়া ভিনদেউ আজি ইংলিছ আছে পাপা হেল্ল' হেল্ল' হ'ব দিয়া বেচবিলাক কৈ দিয়া ভালকৈ ইংলিছটো কেনেকৈ ভালকৈ দি ভালকৈ দিবি বুলি কৈ দিয়া আকৌ হ'ব বোলো চিনটো পঢ়িব লাগে পাই ন জানো ন হ'ব দিয়া মতি আজিৰ পৰা আৰু পৰীক্ষা আছে সকলোৱে আশীৰ্বাদ কৰিব তাতে ধুনীয়াকৈ পৰীক্ষা চৰীক্ষা দিব পাৰে আৰু নাই কিবা কবি ভালকৈ প্ৰাৰ্থনা কৰি দিব মোৰ কাৰণে ভালকৈ এক্সাম তাই আজি জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো আছে একদম সৰুৰ পৰা পঢ়ি মানে আজি একদম প্ৰথমখন জেউৰা আৰু পাৰ হ'বলৈ গৈ আছে চ' সকলোৱে আশীৰ্বাদ কৰিব আৰু এতিয়া আমি যাওঁ গৈ বহুতেই কথা বতৰা কিবাকিবি পাতিলোঁ ধুনীয়াকৈ ভালকৈ কি হ'ব মানে কেনেকৈ কি কৰিব লাগে সেয়া অকণমান বুজাই দিলোঁ ভাইটি আৰু মই চ' এতিয়া আমি যাওঁগৈ ভালকৈ পৰীক্ষা দিবি বেষ্ট অফ লাক থেংক ইউ যাওঁগৈ বাই বাই একদম হাতত পূৰা কলম পূৰা খোৱা বস্তু এইফালে যাওঁ দেই বাই বাই আমি গৈ আছোঁ মাকক কেনেকুৱা লাগিছে আজি ছোৱালীয়ে যে পৰীক্ষা দিব মই চকু তকু জ্বলি আচলতে মানে বহুত ডাঙৰ টেনশ্যন এটা হৈ থাকে ন হোষ্টেলত থাকে গাইড দিব নোৱাৰি ভালকৈ হোষ্টেলতে চব চিষ্টাৰহঁতৰ ওপৰতে চব মানে নিৰ্ভৰ কৰে আৰু এতিয়া পৰীক্ষাটো দি হ'লেহে গম পাম কি হয় হেল্ল' এভৰিৱান অথনি চিনৌৰ পৰা আহি মেলি ঘৰত মামী এজনী আহিলে ধুনীয়াকৈ থ্ৰেডিং কৰিলোঁ মামীও এটা ইউটিউব চেনেল আছে ৰাণী অফিচিয়েল বুলি তাত চাব গৈছোঁ ধুনীয়া কেকৰ ডিজাইন লগতে এতিয়া আকৌ পাৰ্লাৰ শিকিছে খুব ধুনীয়াকৈ তেখেতে মেকআপৰ কামবোৰ কৰি আছে আৰু আজি মই ঘৰলৈ মাতিলোঁ আমাৰ মানে এইফালেদি আহিছিলে কাম এটাত চ' ধুনীয়াকৈ থ্ৰেডিং কৰিলে দেখিছেনে আৰু এতিয়া তাৰপিছত আমি আকৌ আপা এজনী ঘৰলৈ গ'লোঁ এনেদৰে আৰু ঘৰলৈ আহিলে টুকটাক ইটো সিটো ক'ৰবালৈ যোৱা মেলা এনেকুৱাবোৰ চলি আছে আৰু এতিয়া দেউতাই ডাঙৰ মাছ এজনী ধৰি আনিছে আৰু ঘৰলৈ আহিলে কি হয় দেউতাই সদায় মোকেই বনাব কয় যোৱাকালি আহিলোঁ আহি পেলাই কচুৰ লগত লোকেল কুকুৰা বনালোঁ খাই খুব ভাল লাগিলে মই বাৰু সেয়া ভিডিঅ' নিদিলোঁ আৰু এতিয়া মাছ আনিছে ডাঙৰ মাছ আজি বাৰু মই নাখাওঁ আজি যিহেতু সোমবাৰ মই দিনটো ব্ৰত আছিলোঁ অলপমান আগতে কেইটামান ভাত খালোঁ আৰু এতিয়া আকৌ বনাব লাগে বোলে খানা মায়ে ভাত চাত পাতি দিয়ে বাকী সকলোবোৰ কৈ দিয়ে মই অকল বনাবহে লাগে চ' দেখুৱাম আজি কেনেদৰে বনাওঁ মাছ লগতে ঢেকীয়া আনিছে ঢেকীয়া ভাজি বনাব কৈছে দেউতাই অলৰেডি মাটিমাহ বনালে দেখুৱাম বাৰু কি হয় আৰু চাই থাকোঁচোন আপোনালোকে কি হয় বৰ্তমান ঘৰত আছোঁ মই দেউতা মা আৰু আমাৰ হিমাংগী মামাৰ ল'ৰা ছোৱালী দুটা আছেই কাৰণ মামী সদায় ডিউটি যায় ডিউটি গ'লে মামী সিহঁতে মানে টিকলাকেইটা আমাৰ ঘৰতে থাকেহি যদি মা ঘৰত থাকে যদি মা নাথাকে তেতিয়া মানে মামীৰ মাকো থাকে আহিছে মামাহঁতৰ ঘৰত তাতে থাকে তেনেকুৱা আৰু চবেই মিলিজুলি এনেদৰে থকা হয় আৰু ঘৰখনত বাকী চাই থাকক দুইটাৰ মাজত বেলেগ কাজিয়া হয় কাৰণ মানে আমাৰ এখেতে আমাৰ মাক খুব ভাল পায় লগতে আমাৰ হিমাংগীও খুব মানে মাক ভাল পায় এনেকৈ পালেতো মোক নালাগে জানে আপোনালোকে আৰু এইকেইটাৰ মাজত একদম তামাম কাজিয়া মায়ে যদি দাঙি লয় এই বুন্দা লাগে এক যদি দাঙি লয় হিমাংগী কাজিয়া হয় তেনেকুৱা হয় এক মিনিট চেণ্ডেলযোৰ খুলি লোৱা এয়া দুইজনীৰ মাজত পূৰা ফাইটিং চলি আছে আৰু আমাৰ হিমাংগী এইজনী এতিয়া শুব লাগে বোলে আমাৰ হিমাংগীৰ লগত শুম ন আমি এতিয়া শুবা হিমাংগী কৈছে আমাৰ তাৰ ক'লে গ'ল তাৰ গ'ল আমাৰ এইকেইটা দেখিছে নাই ইমান দন্দুৰি আমাৰ হিমাংগী বেলেগ দন্দুৰি আছে মাহীয়ে আকৌ অকল পিটি থাকে চুলি টানি থাকে চিকুটি থাকিব হয় নাই ভাগিনী ভালনে বেয়ানো ভাগিন ভালনে বেয়া ভাগিন কোৱাচোন ভালনে মাহী ভালনে এই বুটু এইটো আমাৰ হিমাংগী এইটো
বনাই আয়ো দুখ পাবা। আৰু এইজনী হৈছে মাছ আৰু আমাৰ হিমাংগে মানে জিজি খাই খুব ভাল পায়। জিজি মানে প্ৰত্যেকটো বস্তু জিজি বুলিয়ে কয় বেছিভাগ বস্তু। আৰু এইফালে দেউতাই ধুনীয়াকৈ তাইক মানে দেখুৱাবৰ কাৰণে এনেদৰে মানে বান্ধি আনিছে আৰু তাই দেখিছেনে অকণো ভয় নাখায়। আমাৰ হিমাংগে আচলতে ভয় বোলা বস্তুটো চিনিয়ে পোৱা নাই চাগে যে আৰু সেয়া দেউতাই ধুনীয়াকৈ কাটি বাচি দিলে। তাৰপাছত মই এইফালে ঢেকীয়া ভাজি বনাই আছোঁ। এতিয়া ফাগুন মাহ যিহেতু ঢেকীয়া খাবলৈ আৰম্ভ হৈছে আৰু এতিয়া যে খুব ধুনীয়াকৈ কোমলীয়াকৈ ওলাইছে ঢেকীয়াবোৰ খাবলৈ বেছি টেষ্টি লাগে। আৰু এয়া মই ঢেকীয়া ভাজি বনাই আছোঁ সৰু আলু গুটিৰ লগত। কোনে বাৰু ঢেকীয়া ভাজি খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাব দেই। খাই খুব ভাল পাওঁ মই। আৰু এনেদৰে আৰু বাকীখিনি দেউতাও বনালে মাছ চাছবোৰ। বাকী আজি আমাৰ ৰাতিৰ খানাত এইফালে ঔটেঙা আৰু মাছ যে আনিছিলে সেয়া ধুনীয়াকৈ এনেদৰে বৰ বেছিকৈ জোল বনোৱা নাই, অকল ঔটেঙা দি এনেদৰে অকণমান থুপথুপীয়া কৰি দিছে। লগতে এইফালে মাটি দালি দিনতো বনাইছিলে মাটি দালি, মই খাব নাপালোঁ কাৰণে এয়া আকৌ দেউতাই ৰাতিও আকৌ বনালে। তাৰপাছত মই যিহেতু মাছ নাখাওঁ সেই গতিকে এইফালে মই দুটা বিলাহী ধুনীয়াকৈ পুৰি লৈছোঁ। পুৰি লোৱা বিলাহীও খাই মই খুব ভাল পাওঁ। আৰু এইটো হৈছে মোৰ আজিৰ অৰ্ডাৰ কেকটো। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু কোনোবাই যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ কাৰণে ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া সকলোবোৰ ভিডিঅ' সময়মতে পাই থাকিব। আৰু কেকটোৰ ডিজাইন কেনেকুৱা লাগিছে জনাব দেই। খুব ভাল মানে মই কিন্তু ধুনীয়া দেখিছোঁ। মই আচলতে কি হয় মোৰ কেকৰ ডিজাইনবোৰ বেছিভাগ বগা হয়, তাৰ ওপৰতহে মই কালাৰিং ফুল চুলবোৰ ধুনীয়াকৈ এনেদৰে দিওঁ।